হাই গাইজ, আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। এইটো হ'ল আমাৰ বিডাৰ। এইটো চাৰিদাতো নহয়, মানে চাৰিদাত দুটাত ভাঙি আকৌ নতুনকৈ দুটাত উঠি আছে। ঠিক আছে, টপ কোৱালিটি বিডাৰ 40 হাইটত আছে আৰু হাইট হ'ব 40 ওপৰত, মানে অলপ বেছি আৰু হাইট হ'ব। টপ কোৱালিটি বিডাৰ এইটো আপোনাৰ 4 চেল হ'ব। কোনোবা দাদা বাইদেউ যদি ল'ব বিচাৰিছে ল'ব পাৰে। আপোনাৰ ঘৰত যোনটো থলুৱা ছাগলী 4-5টামান ডাঙৰ থলুৱা ছাগলী আছে, এইটো বিডাৰ দি আপুনি ধুনীয়া বেডিং কৰিব পাৰে। আৰু এইটো বিডাৰ হিচাপে মানে দুদাঁতৰ পিছত মানে ফুল এক্টিভ হয় বেডিঙৰ কাৰণে। এইটো এতিয়া ফুল এক্টিভ আছে, ঠিক আছে, বেডিং কৰিব ফুল এক্টিভ আছে। মানে মানুহে মানে দুদাঁতৰ আগতে বেডিংটো কৰালে বিডাৰে বেডিং কম কৰে, বহুত কম কৰে মানে, আৰু আগত গৈ বিডাৰটো নহয় মানে। সেইকাৰণে আপোনালোকে যদি বিডাৰ ল'ব বিচাৰে এইটো ল'ব পাৰিব। এইটো নগাঁও ৰূপহী আৰু তেজপুৰৰ পৰা পোৱা গ'লে চামাগুৰি। আপোনালোকে যদি ল'ব বিচাৰে ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব, ফোন কৰিব। আৰু কি হয়, বিটেলৰ লগত আমাৰ থলুৱা ছাগলী বেডিং কৰালে এইফালে চাইছে কেনেকুৱা মানে ফুল এক্টিভ মালটো। আমাৰ থলুৱা ছাগলীৰ লগত এইটো ফুল এক্টিভ কৰিলে কি হয়, বিডাৰটো আমাৰ থলুৱা ছাগলীৰ কিন্তু গাখীৰ বহুত কম। আপোনালোকে গাখীৰৰ কাৰণে বহুত কষ্ট কৰিব লগা ছাগলী, বাহিৰৰ উন্নত জাতৰ ছাগলী হ'লেও পিছত গাখীৰৰ কাৰণে নহয়, মানে F1 F2 সেইবিলাক ছাগলী ইমান উন্নত নহয়। সেইবিলাক ছাগলী মই মানে এজন দাদাৰ ফাৰ্মত কেইটামান ছাগলী দি তাৰপিছত এইটো কথা গম পালোঁ। আপোনালোকে কি কৰিব, গাখীৰৰ কাৰণে কিন্তু বাহিৰত মানে গুড় বুলি কয়, যিটো আমি নেকি মিঠাই বুলি কওঁ, সেই মিঠাইটো দিব পাৰে। মিঠাই দিলে গাখীৰটো বহুত বাঢ়িব। আৰু আপোনালোকে মিঠাই দিব পাৰে, ঠাণ্ডা টাইমত বেছি দিব পাৰে। মিঠাইটো মানে গাটো বহুত গৰম কৰি ৰাখে, ঠিক আছে। মিঠাইটো দিব পাৰে আপোনালোকে ঠাণ্ডাৰ টাইমত অলপ বেছিকৈ দিব পাৰে, গাখীৰটো বহুত বাঢ়িব আৰু গাখীৰ বহুত হ'ব মানে। আৰু আপোনালোকে কি কৰিব, গাখীৰৰ কাৰণে আৰু এটা উপায় আছে। আপোনালোকে থলুৱা ছাগলী যিবিলাক ক্ৰছ কৰি আছে গাখীৰৰ কাৰণে আপোনালোকে কেলছিয়ামটো মিনাৰেল মিক্সাৰটো দিয়েই থাকিব, লগতে কেলছিয়ামটো দিব। কেলছিয়ামটো খোৱালেও মানে গাখীৰৰ কাৰণে বহুত ভাল। আৰু এই ফেচটো তাক প্ৰডাকশ্যন মানে কি, আমি যে লোকেলৰ পৰা যে এইবিলাক প্ৰডাকশ্যন কৰিম, কেনেকৈ লোকেলটোতো সেনেকৈ টপ কোৱালিটি হ'ব লাগে। এই চাওক তাৰ মুখৰ ফেচটো চাওক, আৰু এইটো চাওক, আৰু মানে তাক ফুল এক্টিভ, মানে একদম ধুনীয়া বিডাৰ। অসমতো বহুতে বিটেল বিডাৰ পুহি আছে, কিন্তু কেনেকুৱা বিডাৰ বহুত কম। একদম টপ কোৱালিটি ক'ব লাগে। চকু চাওক বগা, আৰু কোনো স্কেচ কোনো মানে নাই, মানে ধুনীয়াকৈ পুহিব পাৰিব। আপোনালোকে যদি বিডাৰ ল'ব বিচাৰে, 4-5জনী লোকেল ছাগলী আছে, ল'ব পাৰে। 10জনী 20জনী হ'লেও এনেকুৱা এক্টিভ বিডাৰ ল'ব পাৰে, ধুনীয়াকৈ বেটিং কৰিব, ঠিক আছে। ভিডিঅ' আৰু এইটো আৰু হাইট কৰিব, যিহেতু এতিয়ালৈকে চাৰিদাত ক্লিয়াৰলি হোৱা নাই, আৰু হাইট কৰিব। আৰু আপোনালোকে ভাবিছে যে মই দাঁতৰ কথা এনেকুৱা কৰিছোঁ নেকি, নাই, একদম এইটো যাৰ পৰা আনিছোঁ সিয়ে মানে একদম সৰুৰ পৰা পুহি আছিলে, আৰু নিজৰ বুলি সৰুৰ পৰা পুহি আছিলে, এতিয়া মানে বেছি দিলে। তাৰ আৰু এটা বিডাৰ হৈ গ'ল, দুটা বিডাৰ নালাগে, ফাৰ্মো ইমান ডাঙৰ নহয়, 10জনী ছাগলী। আৰু সেইটো কাৰণে এই বিডাৰটো মানে 30জনী মানুহে বেছি দিলে, ঠিক আছে। আৰু এইটো বয়স 17 মাহ হোৱা নাই এতিয়ালৈকে, কমপ্লিটলি 17 মাহ হোৱা নাই মানে। আৰু আপোনালোকে বাহিৰৰ পৰা আনি যিহেতু মানে বিডাৰ বেচে, সেইবিলাক বিডাৰ যেতিয়া লৈ ল'ব, সেইটো বিডাৰে মানে আমাৰ অসমৰ লগত এক্টিভ কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। আৰু এইটো বিডাৰ ল'লে আপোনালোকে কোনো কষ্ট নাই, ধুনীয়াকৈ ব্ৰিডিং কৰিব এইটো বিডাৰে, ঠিক আছে। আৰু তাক খাবৰ কাৰণে কিবা এটা চাপৰ তাপৰ দিম। এইটো আমাৰ বাউণ্ডাৰীতে লৈ আহিলোঁ। কোনোবা দাদা বাইদেউতো ল'ব বিচাৰে ল'ব পাৰিব। আজি ইয়াতে সামৰিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ' লৈ।